Reporting Jiratum Media Bondu Bandubi Hokal Pininilitum Press Meet Kang Yalama Banke Nilitum Nalitum Panatan Potipo Kitchengsi Nili Nalitum Pan introduce Sankurikpo Nilitum Karbianglong District Congress Committee Vice President Usuk Teronake Hai Lapenke Karbianglong West Karbianglong Vice President Bijoy Teronake Hai Lapenke West Karbianglong General Secretary Alam Rompia Ke Hai Lapenke EPCC Pen Nangache Tongdun Spokesperson Mohan Rompia Ke Hai Nilimen Samson Inti Vice President Karbianglong District Congress Committee Lapenke Media IT Cell Chairman Nilitum Press Meet Kang Niji Alam Kechengsi Nilitum Karbianglong Pasi Cheng Ponik Po Atumi di Karbianglong along Penangan Nilitum Congress CLP leader Debropoto Soikya Alam di Kaningji Alam Aputhak Ladak Penangan Akur Chudulason Dulo Laso Alam Clarification Nangki PJ Pansi Nilitum Press Meet Kang ni Lasi nili kecengsi usok terona kai pansi ketanja panjune rigla te press media bondhu bandhu kol itubare amar district congress vice president amar samson ti daura apnalok gotikhini kole gotike nishe apnaloke gom pai je 2 din man agot amar assembly 0 hour amar devoto saki amar CLP leader tat Assembly question arise কৰিছিল কৰাৰ পাছত যোৱাকালি হঠাতে কিছুমান সোশ্যাল অৰ্গানাইজেশ্যন সকলে বা জাতীয় সংগঠন সকলে যে কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ সকলক কিছুমান সোশ্যাল মিডিয়া হওক বা কিছুমান ব্যক্তিগত হওক তেওঁলোকে লিখিছিল বা কৈছিল যে তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিব লাগিব অন্যথা কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ সকলৰ ভৱিষ্যত ৰেসপন্সিবিলিটি ল'ব লাগিব বুলি কৈছে বিশেষকৈ PGR আৰু VGR ক্ষেত্ৰত গতিকে নিশ্চয় আপোনালোকে গম পায় যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কাৰ্বিআংলং সমাজ কাউন্সিলে সৰ্বদলীয় বৈঠক সকলোকে মাতিছিল আৰু ডিস্ট্ৰিক্ট কংগ্ৰেছ হিচাপে আমাকো মাতিছিল আমিও গৈছো আৰু হিদিনাখন আমি স্পষ্টভাৱে প্ৰথম ভাষণ আমি দিছিলো আৰু সেই ভাষণত আমি স্পষ্টভাৱে কৈছো যে বিশেষকৈ PGR আৰু VGR যিসকল ইনক্ৰচাৰ সেই সকলক উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰাটো আমি ডিস্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা আমি সম্পূৰ্ণভাৱে সহযোগিতা কৰিছো আৰু কৰিম বুলি কৈছো তাৰ পাছত যোৱাকালি হঠাতে আমি দেখিবলৈ পাইছো যে কিছুমান জাতীয় সংগঠন সোশ্যাল অৰ্গানাইজেশ্যনসকলে যে কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ সকলক কিছুমানক নাম লিখি জগৰীয়া হ'ব স্পষ্টীকৰণ দিয়ক বুলি কৈছে কিন্তু মই ভাবো সেই ক্ষেত্ৰত আমি স্পষ্টীকৰণ দিবলগীয়া হ'ব নালাগিছিল যেহেতু আমি সৰ্বসন্মতিভাৱে আমি সাপোৰ্ট কৰিছো আৰু এতিয়াও আছো আৰু আগৰ পৰা আমি কৈ আছো যে বিশেষকৈ PGR আৰু VGR যিসকল ইলিগেল ইনক্ৰচাৰ সকলক এভিকশ্যন কৰিব লাগে বুলি আৰু এটা কথা যে দেৱপদ শইকীয়া আমাৰ CLP লিডাৰ তেখেতৰ ভাষণতহে তেওঁলোকে তাত অপোজ কৰিছে যে কাৰ্বি আংলঙত PGR VGR একশ্যন হ'ব নালাগে বুলি কৈছে সেই ক্ষেত্ৰত আমাৰ EPCC আমাৰ সিনিয়ৰ স্পষ্টপাৰ্চন মোহন ৰম্পি তেখেতে ক্লিয়াৰভাৱে ক'ব কিন্তু আমি কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা সেই PGR আৰু VGR এফেকশ্যন কৰাটো আমি সম্পূৰ্ণভাৱে আমি আছো আৰু ভৱিষ্যতলৈকে থাকিম বুলি কৈছো ইমানেই আমাৰ ফালৰ পৰা নন আদুনভাৱে ইলিটুম ৱেষ্ট কাৰ্বি আংলং আৰু ৰিপ্ৰেজেণ্টেটিভ ল আলাংলি বিজয় তেৰণ PGR আৰু VGR ওপৰত তেওঁলোক অলপ মন্তব্য দিব প্ৰথমতে আমাৰ প্ৰেছ মিডিয়া বন্ধু বান্ধৱীসকলক আমাৰ ৱেষ্ট কাৰ্বি ডিস্ট্ৰিক্ট কংগ্ৰেছ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ স্থিতি এটাই যেনেকৈ আমাৰ ইষ্ট ডিস্ট্ৰিক্ট আমাৰ ভাইচ প্ৰেছিডেণ্ট অশোক তেৰণ ডাঙৰীয়া যিটো কৈছে আৰু ইতিমধ্যে এইটো সৰ্বদলীয় বৈঠক ইতিমধ্যে হৈ গ'ল সিদ্ধান্তও হৈ গ'ল সেই সিদ্ধান্ত মৰ্মে আমি সম্পূৰ্ণ সমৰ্থন কৰিছিলোঁ আৰু সমৰ্থন কৰিছোঁ বা কৰি যাম আমি আৰু তাত কোনো দ্বিমত নাই যে তাত কিবা আৰু কোনোবা কিবা বাধা বা বিঘিনি দিব
কোনোবা পাৰ্টি কোনোবা মাইলেজ ল'ব সেইটো কথা নহয় যিবিলাক আমাৰ চৰকাৰী মাটি তাত অবৈধভাৱে যিসকল নেকি বাস কৰি আছে সেইসকলকতো চৰকাৰীভাৱে নিশ্চয় উচ্ছেদ কৰিবই বা কাৰ্য কৰিবই গতিকে আমাৰ কথা হৈছে যে PGR আৰু VGR তাত সকলো জাতি বুলি নহয় বা ধৰ্ম বুলি নহয় সেইবিলাক আনিব নালাগে তাত যিসকলে অবৈধভাৱে বসবাস কৰি আছে সম্পূৰ্ণ উচ্ছেদ কৰিব লাগে এইটো আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ তৰফৰ পৰাও আমাৰ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু সিদ্ধান্ত মৰ্মে আমি ইয়াত মত প্ৰকাশ কৰিছিলোঁ আৰু আমাৰ ইষ্ট ৱেষ্ট আমাৰ সিদ্ধান্ত একমত গতিকে আমাৰ ক'বলগীয়া ইমানেই আৰু কাৰ্বি আংলং পেন আৰু লেঙালাম পেন নিদি চাব নেকি এফালে শেষ কৰি লওঁ আচ্ছা নন APCC স্পোকসপাৰ্সন মহন্তৰ ৰংপি আলাং লিপেন্সি থানিক নমস্কাৰ প্ৰেছ মিডিয়া বন্ধু বান্ধৱীসকল এই বিষয়টো বহুত স্পৰ্শকাতৰ এইকাৰণে প্ৰথমৰ পৰাই আমাৰ এই কাৰ্বি আংলঙৰ চবৰ এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ লগতো তেনেকৈ চবেই আলোচনা কৰি আছে যে ইয়াত ৰাজনৈতিকভাৱে মুনাফা ল'বলৈ কোনো আগবাঢ়ি যাব নালাগে এইকাৰণে চব কাৰ্বি আংলং সকলো দল সংগঠনে ইয়াত সহমত দিছে গতিকে এটা বস্তু কিবা দেখিলোঁ যে সেইদিনাখন আমাৰ CRP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো কুৱেশ্যন 0 আৱাৰৰ যিটো কুৱেশ্যন কৰিছিলে তাত দেখিলোঁ তাত ইয়াত কেনেকৈ ওলাই গ'ল কথাটো যে আনলফুল আনকনষ্টিটিউশ্যনেল তেনেকুৱা শব্দই প্ৰয়োগ কৰা নাই গতিকে মই যিমান সংগঠনবিলাক আছে মই চবকে মই ফোন কৰিলোঁ আপোনালোকে ক'ৰবাত আছে নেকি আছে যদি দিয়ক মই ভিডিঅ' যিবিলাক পাইছোঁ তাত তেনেকৈ আমি দেখা পোৱা নাই যে তেনেকৈ কাৰ্বি আংলঙৰ বিৰুদ্ধে যে 6 শিডিউলৰ এগেইনষ্টত তেওঁ কিবা তেওঁৰ স্পীচ দিয়াটো আমি তেনেকুৱা দেখা পোৱা নাই গতিকে মই বাৰে বাৰে সুধিছোঁ তেওঁলোকক আছে যদি দিয়ক আমি কাৰণ এই কাৰ্বি আংলঙৰ যিটো এই বিষয়টো বহুত স্পৰ্শকাতৰ গতিকে আমি কোনো ইয়াত কাৰ্বি আংলং ৰাইজৰ লগত আমি দ্বিমত নাই কাৰ্বি আংলঙৰ ৰাইজৰ লগতে আছোঁ গতিকে তেওঁলোকক বাৰে বাৰে সুধিছোঁ যদি আছে দেখাই দিয়ক আমি ৰাতিও কথা পাতিছোঁ আমাৰ CLP লিডাৰৰ লগত তেওঁক সুধিছোঁ আপুনি সঁচাকৈ কৈছে নেকি নাই তেনেকৈতো পোৱা নাই বুলি ক'লে আৰু ভিডিঅ' নিউজ চেনেল চব নিউজবিলাকেই আছিলে তাত এই ভিডিঅ'টো দেখিলোঁ প্ৰথমৰ পৰাই দেখিলোঁ এইকাৰণে মই কৈছোঁ যিবিলাকে প্ৰটেষ্ট কৰিছে যিবিলাক কৰিছে তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যোনে অসমীয়া ভালকৈ জানে তেওঁলোকৰ লগত আপোনালোকে বুজি লওক কথাটো নহ'লে এনেকুৱা মিছলিড কৰা হ'ব গতিকে আৰু ইয়াক লৈ চিটুৱেশ্যনটো আকৌ মানে টেন্স কৰাটো আমি নিবিচাৰোঁ গতিকে যাতে তেনেকৈ পুনৰাবৃত্তি নহয় যদি আছে আমি আলোচনা কৰিম কিবা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিম চবেই একমত আছোঁ গতিকে এটা কথা কৈছে কিন্তু এটা কথা নহয় দুটা কথা কৈছে যে কাৰ্বি আংলঙৰ যিটো কিবা PGR VGR যিটো মানে এলেকাত এৰিয়াত যিটো অবৈধভাৱে সহবাস কৰি আছে অকল তাত কাৰ্বি নহয় বিহাৰী নহয় নেপালী নহয় কাৰ্বিও আছে তাত গোটেই ইলেকশ্যন কৰা হ'ব সেইটো তাত কোনো দ্বিমত নাই কিন্তু এটা কথা কৈছে সেইটো সুধিবই লাগিব আকৌ ক'বই লাগিব তুলিৰাম ৰমহাং ডাঙৰীয়া যিটো CM তেওঁ নিজে 2020 চনত তেওঁ নিজে কৈছে যে তাত PGR VGR প্ৰতিটো নিৰ্বাচনত তাৰ ৰাইজে সুধিছিলে প্ৰতিটো নিৰ্বাচনত যে PGR VGR তাত বসবাস কৰাসকলক উচ্ছেদ কৰিম বুলি কয় গতিকে তেওঁ নিজে প্ৰতিশ্ৰুতি দিছে যে কেতিয়াও কৰা নহয় আৰু যোনে কৰিম বুলি কৈছে তেওঁলোকে ৰাজনীতি মুনাফা ল'বৰ কাৰণে ভোট বেংকৰ এই ৰাজনীতি কৰিছে বুলি কৈছে গতিকে সেই দিনখন আকৌ ক'লে যে ইলেকশ্যন হ'ব গোটেই কোনটো মুখৰ কথাটো আমি বিশ্বাস কৰিম সেইটোতো সুধিবই লাগিব এছ এ ৰাজনীতি দল হিচাপেতো সুধিবই লাগিব প্ৰতিজন কাৰ্বি আংলঙৰ নাগৰিকে এইটো সোধা অধিকাৰ আছে সেইটো গতিকে সেইটো সোধাৰ কাৰণে যদি কিবা হৈ যায় সেইটোতো আমি কি ক'ম গতিকে সুধিবই লাগিব কিন্তু আৰু এটা কথা কৈছে যে তাত বসবাস কৰাসকলৰ ৰিহেভ
পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'বনে নাই, কৰাৰ পিছতহে তেওঁলোকক উচ্ছেদ কৰিব লাগে বুলি কৈছে। কৰিবই, কাৰণ এইটো মানে অকল 6 শিডিউল এৰিয়াত যে তেওঁলোকক মানে সংস্থাপন দিব সেইটো কথাও কোৱা নাই। গতিকে তেওঁলোকক ক'ৰবাত সংস্থাপন দিয়া ব্যৱস্থাটো চৰকাৰে কৰিবই লাগে, কাৰণ 9-10,000 তাৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে। তেওঁলোকক কাৰণ তেওঁলোকে ভাৰতীয়, প্ৰত্যেকজনে ভাৰতীয়, তেওঁলোকক এই ব্যৱস্থা কৰাৰ কথাহে কৈছিলে। তাৰ এগেইনষ্টত যে একদম কাৰ্বি আংলঙৰ যে 6 শিডিউল এৰিয়াত যে তাত মানে পুনৰ সংস্থাপন তেনেকুৱা কোৱা নাই কথাটো। গতিকে বেছি দেৰি কৰি লাভ নাই, কাৰণ বহুত স্পৰ্শকাতৰ এই কিবা ইছ্যু। মই প্ৰথমৰ পৰাই আমি ইয়াত কোনো মানে ডিমত নাই কাৰণে একো কোৱা নাই। কাৰ্বিখিনি মই কৰিছোঁ দেই। সুধিবলগীয়া নাই। কাৰ্বিখিনি কৈ লওঁ। আৰু কিবা সুধিব নাই, শেষ কৰি লওঁ ন অসমীয়া। আচ্ছা, একটা বস্তু অহাকালি এটা মানে প্রশ্ন এটা উত্থাপন হয়েছে যে CLP লিডারে বিধানসভাত এটা স্টেটমেন্ট দিছে, আর ইভেন কি 20 তারিখে আপনাদের এই মিটিংত এটেন্ড করে এটা আপনাদের সাপোর্টও করেছে। আপনাদের দুজনের মতামত মানে কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্রেস কমিটির আর CLP লিডারের মাঝে কোন কোঅর্ডিনেট নাই বলে তেনেকা একটা প্রশ্ন উত্থাপন হয়েছে। নাই, এইটোতো কোঅৰ্ডিনেট নাই বুলি নহয়। অলপ আগতে আমাৰ APCC স্পক্স পাৰ্চন তেখেতে ক্লিয়াৰভাৱে ক'লে যে তেখেতে তাত এইটো কোৱা নাই যে তাত ইলেকশ্যন হ'ব নালাগে বুলি কোৱা নাই। নহয়, সমৰ্থন কৰা মানে নহয়, সমৰ্থন কৰাৰ নিচিনা খালি কুৱেশ্যন এৰাইজ কৰিছে। যিদিনাখন 20 তাৰিখ সৰ্বদলীয় বৈঠকত তাত আমি কুৱেশ্যন এৰাইজ কৰিছোঁ, তেওঁলোকৰ যিবিলাক ইলিগেল ইনক্ৰচাৰ যদি তেওঁলোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হয়, ফৰেনাৰ যদি হয়, সেই মানুহবিলাকক পুনৰ কাৰ্বি আংলঙতে থ'বনে নে কাৰ্বি আংলং বাহিৰত থ'ব, সেই কুৱেশ্যন এৰাইজ কৰিছিলে সেইদিনাখন। বেলেগ বেলেগ ৰাজনৈতিক দলকে কুৱেশ্যন এৰাইজ কৰিছে। আনকি মই আহি থাকোঁ যে এই কিছুমান কিবা ৰিজনেল পাৰ্টিবিলাকৰ এই তেওঁলোকে প্ৰেছ মিট দিছে তেওঁলোকে যে তেওঁলোকক কাৰ্বি আংলঙতে ৰাখিবনে নে কাৰ্বি আংলং বাহিৰতে ৰাখিব। যদি ভাৰতীয় হয় তেওঁলোকতো ক'ৰবাত হ'লেতো স্থান দিব লাগিব। সেইকাৰণে দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই যিমান দূৰলৈকে মই ভিডিঅ'ত পাইছোঁ তেখেতে এইটো কৰিছে, তেওঁলোকৰ যদি প্ৰকৃততে যদি ভাৰতীয় হয় তে তেওঁলোকক চৰকাৰে কিবা ব্যৱস্থা কৰিব নেকি, কৰিব লাগে বুলি কোৱা নাই মই যিমান দূৰলৈকে ভিডিঅ' পাইছোঁ। গতিকে সেইফালৰ পৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়া তাৰ ইলেকশ্যন হ'ব নালাগে বুলি তেনেকুৱা মোৰ ভিডিঅ'টো পোৱা নাই। কিন্তু ফাৰ্ডাৰ যদি স্পষ্ট যদি তেখেতে কৰিব নালাগে যদি ক'ৰবাত ভিডিঅ' যদি আছে, আমাৰ স্পষ্ট পাৰ্চন মোহন নকী ডাঙৰীয়াক কৈছে আমি তেখেতৰ লগত আলোচনা কৰিম। আৰু সঁচাকৈ যদি কৈছে সেই কথাটো আমিও দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব, কিন্তু আমি তেনেকুৱা বৰ্তমানলৈকে পোৱা নাই। গতিকে আমাৰ মাজত এইটো বেলেগ বেলেগ নহয়, একেটাই আছে। এইটো ক'বাত আছে নেকি, মানে এইটো ক'বাত আছে নেকি যে তেওঁ ইয়াত ইভিকশ্যনটো কৰিব নালাগে বুলি ক'বাত কোৱা আছে নেকি? ভিডিঅ' আছে নেকি? দল সংগঠনে সেইটো আমাক দল সংগঠনে আমাক মানে সেইটো আপুনি অলপ আগতে ৰবি ডাঙৰীয়া আপুনি কৈছে যে বিজয়ালৈ কিছুমানে ৰাজনৈতিক পলিটিকেল কালাৰ দিব বিচাৰি আছে। তুলিৰাম ৰহাঙে নিজে এটা প্ৰগ্ৰামত গৈ তেওঁ নিজে এইটো তাক প্ৰতিশ্ৰুতি দিছিলে যে তাক এভিকশ্যন নহয় বা তাৰ মানুহবিলাক কোনো চিন্তা কৰিব নালাগে। কিন্তু 20 তাৰিখৰ মিটিঙৰ পাছত তেওঁ আকৌ ক'লে যে তাক এভিকশ্যন হ'ব। সেইখিনিতো আপোনালোকে চলিব জানে, এই তাৰ ওপৰত কিবা ক'ব নেকি যে পলিটিকেল কালাৰ বা তেওঁ কৰিব বিচাৰিছে? অলৰেডি মই কাৰণ এই নিৰ্বাচনী বৈতৰণীতি পাৰ কৰি দিয়া তেনেকুৱা নহয় জানো। তাৰমানে এতিয়া এইটোও হ'ব পাৰে, কাৰণ এজন মানুহে কেনেকুৱা দুমুখীয়া নীতি কেনেকুৱা মানে অৱলম্বন কৰিব। কাৰণ আগতে তেওঁ প্ৰতিশ্ৰুতি দিলে যে তাত কেতিয়াও এভিকশ্যন নহয়, PGR যিটো ডিছপুটেড এৰিয়াত তাত মানে কিবা তাত থকাবিলাকক মানে উচ্ছেদ কৰা নহয় বুলি তেখেত প্ৰতিশ্ৰুতি দিছে। আৰু সেইদিনাখন ক'লে যে কিবা হয়। গতিকে আমি কি বুলি ভাবিম, কিন্তু স্পৰ্শকাতৰ এই বিষয়টো আমি ইমান মানে ইমান ডাৰ্টি ইয়াত মনোভাৱ লৈ আমি কংগ্ৰেছ দলে ইয়াত কৰিব বিচৰা নাই। মানে ইয়াত ভালকৈ সমাধানটো ভালকৈ হওক, বলটো তেওঁলোকৰ কোৰ্টত আছে, তেওঁলোকে যি কৰে। কাৰণ আমাৰ হাতত একো নাই, পাৱাৰো নাই, একো নাই। কংগ্ৰেছৰ হাতত এতিয়া বৰ্তমান একো পাৱাৰো নাই,
শক্তি নাই যে আমি ক'লে যে কিবা এটা হ'ব সেইটোও নহয় গতিকে কি কৰে দেখা যায় কাৰ্বি আংলং ৰাইজে এইটো ভালকৈ মানে সহজভাৱে ল'ব নালাগে কাৰণ যিটো লৈ পেলাই যিটো দেখিছোঁ তাৰমানে দেৱব্ৰত শইকীয়াই যিটো ক'লে যিটো তেখেতে বিশেষকৈ বিজেপি দলকহে অলপ প্ৰশ্ন কৰাৰ নিচিনা হৈছে আগত তেওঁ যিটো ক'লে এতিয়া আকৌ সেইটো ক'লে গতিকে তাত বিৰোধী আমিওতো কৰিম কোনটো হয় কিন্তু তাত উৎসাহ হ'ব নালাগে বুলিতো আমি কেতিয়াও কোৱা নাই তেখেতক কোৱা নাই আৰু এটা কথা মানে পুনৰ সংস্থাপনৰ বাবে আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি কিবা ক'ব নেকি নহয় এই বস্তুটো নহয় এইটোতো এখেতে ৰক্তি কোৱাৰ দৰে চৰকাৰ যিহেতু আমি নাই আমি চৰকাৰকে অনুৰোধ কৰিব পাৰিছোঁ আৰু সিদিনাখন মই স্পষ্টভাৱে কৈছোঁ যে একৰ্ডিং টু ল এজ পাৰ ল কাৰণ আইনভাৱে যিকোনো বস্তু ব্যৱস্থা কৰিব লাগে কাৰণ সেইসকল যদি ভাৰতীয় নাগৰিক হয় আমি তেওঁলোকতো বাংলাদেশ পাকিস্তানটো খেদিব নোৱাৰোঁ সেইকাৰণে এজ পাৰ ল এজ পাৰ আমাৰ শিডিউল আমাৰ সংবিধান এটা আছে কাউন্সিলত সেই সংবিধান মতে কেনেকৈ কৰিব পৰা যায় আৰু এটা কথা সুপ্ৰিম কোৰ্টৰ পৰা যিহেতু অৰ্ডাৰ এটা আছে গতিকে সেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আমি বাইপাছ কৰিব নোৱাৰোঁ অট'নমাছ কাউন্সিলে হওক ষ্টেট গভৰ্ণমেণ্টে হওক সম্পূৰ্ণ সেই আইনমতে যাব লাগিব গতিকে আমি আমাৰ ফালৰ পৰা সেইটোৱে ক'ব বিচাৰোঁ একটাই কথা পি জি আৰৰ বিজাৰ মাটিত ইভেকশ্যন হ'ব লাগে সিদিনাখন এই দুটাই চৰ্ত আছিলে আমি সেইটোৱে কৰিছোঁ কিন্তু কাউন্সিলে সেইসকলক সংস্থাপন কৰিব নকৰে সম্পূৰ্ণ এইটো গভৰ্ণমেণ্টৰ অধীনত আছে এজ পাৰ ল গতিকে তাত আমি আমাৰ ফালৰ পৰা খালি সহযোগ কৰিম বুলি সিদিনাখন প্ৰতিশ্ৰুতি দিছোঁ আৰু আজিও দিম আৰু ভৱিষ্যতলৈকে যিমানখিনি ইলিগেল এনক্ৰচাৰ সেইসকলক এভিকশ্যন হ'ব লাগে আমি আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা আমি সেইটো কিবা সহায় সহযোগিতা কৰিম বুলি কৈছোঁ আৰু এটা কথা ঠিক যে বৰ্তমান সময়ত যিহেতু ক্ৰুচিয়েল টাইম গতিকে মই বিভিন্ন দল সংগঠনসকলক বা সামাজিক কিছুমান ব্যক্তিগতসকলক আমি কিছুমান ছ'চিয়েল মিডিয়া পাইছোঁ যে এনেকৈ আমাক আল্টিমেটাম দিছে যে আপোনালোকে যোৱাকালিৰ ভিতৰত ক্লিয়াৰিফাই কৰিব লাগে কিবা লাগে বুলি কৈছে কাৰণে মই বিনম্ৰ অনুৰোধ যে যিসকল ছ'চিয়েল মিডিয়াত যিবিলাক ক্ৰিটিকেল বস্তু যিবিলাক বস্তু চিটুৱেশ্যনবিলাক ভাল নহয় সমস্যাবিলাক অলপ ক্ৰিটিকেল গতিকে এইবিলাক বস্তু মই দিব নালাগে লিখিব নালাগে আমি আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ মই ৰিকুৱেষ্ট কৰিছোঁ যিহেতু আমি ছাপোৰ্ট কৰিছোঁ আৰু আগলৈ ছাপোৰ্ট কৰিম না আচলতে এতিয়াও ক্লিয়াৰ হোৱা নাই বস্তুটো আপুনি এভিকশ্যনটো হ'ব লাগে বুলি ক্লিয়াৰ কাট আপুনি দিছে সংস্থাপন হ'ব লাগে বুলি জিলা কংগ্ৰেছে কিবা আহ্বান কৰিব নেকি কাৰ্বি পৰিষদক ক'লেতো নহয় এজ পাৰ ল কাউন্স কাৰণ আমি আমাৰ পৰা এইটো এজ পাৰ ল তাত আমি তাত ভেৰিফিকেশ্যনটো আমি সেই মানুহবিলাক যে মাইগ্ৰেণ্ট নে কেনেকৈ আমিতো নাজানো কাৰণ তেওঁলোকে গভৰ্ণমেণ্টে চাৰ্ভে কৰিব যিসকল ইনক্লুজ কৰিছে যে তেওঁলোকে মাইগ্ৰেণ্ট নে ইয়াত ইণ্ডিজিনাছ পিপুল তেওঁলোকে চাৰ্ভে কৰাব কৰাৰ পাছত নিশ্চয় চৰকাৰে বহন কৰিব আৰু আমি আমাৰ ফালে এইটো এপিল থাকিব যদি ইয়াত খিলঞ্জীয়া মানুহ হয় সঁচাকৈ যদি অসমত খিলঞ্জীয়া মানুহ হয় সেইসকলকতো কাউন্সিলক আমি এপিল কৰিছোঁ যে তেওঁলোকক সংস্থাপনটো দিবই লাগিব তাত খিলঞ্জীয়া মানুহক যদি আমি তেওঁলোকে ক'ত থাকিব তেওঁলোকে পাকিস্তান বাংলাদেশতো থাকিব নোৱাৰে তেওঁলোকে অসমতে থাকিব লাগিব ভাৰততে থাকিব লাগিব সেই মানুহখিনি যদি খিলঞ্জীয়া মানুহ যদি হয় সেইসকলকতো সংস্থাপন দিব লাগিব আৰু সুপ্ৰিম কোৰ্টে অলৰেডি দিয়া আছে মই জনামতে যে খিলঞ্জীয়া মানুহ আমাৰ ট্ৰাইবেল মানুহ হয় ছিক্স চিডিউল মানুহ হয় সেইবিলাক মানুহকতো তেওঁলোককতো কিবা সংস্থাপন দিব লাগিব সেইটোৱে আৰু ক্লিয়াৰ হৈছে না